নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেললৈ সকলোলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি স্পৰ্টছ জিকে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল গ্ৰেণ্ড মাষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰ কোন আছিল? এছ বিজয়লক্ষ্মী, কনেৰু হাম্পি, মধুমিতা বিচেণ্ট। ইয়াৰে এনচাৰটো হ'ল এছ বিজয়লক্ষ্মী। এছ বিজয়লক্ষ্মী বা সুব্ৰমণ বিজয়লক্ষ্মী দবা খেলৰ প্ৰথম মহিলা ভাৰতীয় গ্ৰেণ্ড মাষ্টাৰ। তেওঁ 2021 চনত ওমেন গ্ৰেণ্ড মাষ্টাৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা। এইবাৰ দ্বিতীয় প্ৰশ্নটো লৈ আহিছোঁ। ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট কমনৱেলথ গেমছ হেল্ড? প্ৰথম কমনৱেলথ গেমছ কোন চনত অনুষ্ঠিত কৰা হৈছিল? ইয়াৰে এনচাৰটো হ'ল 1930। 1930 চনত কানাডাৰ হেমিল্টনত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছ আয়োজন কৰিছিল। কমনৱেলথ গেমছসমূহ আৰম্ভ কৰাৰ কৃতিত্ব কানাডাৰ এজন ব্যক্তি ৰবি ৰবিনছনক দিয়া হয় আৰু ৰবিনছন এজন ক্ৰীড়া সাংবাদিক আৰু এথলেটিক্সৰ প্ৰশিক্ষক আছিল। তেওঁৰ প্ৰচেষ্টাতে কমনৱেলথ গেমছসমূহ আয়োজন কৰাৰ ভেটি স্থাপিত হৈছিল। নেক্সট প্ৰশ্নটো লৈছোঁ। হোৱাট স্পৰ্ট ইজ দ্য ডেভিছ কাপ এছ'চিয়েটেড উইথ? ক্ৰিকেট, ফুটবল, টেনিছ, বেডমিণ্টন। ডেভিছ কাপ কি খেলৰ লগত জড়িত? ইয়াৰে এনচাৰটো হ'ল টেনিছ। ডেভিছ কাপ টেনিছ খেলৰ লগত জড়িত। এইবাৰ 4 নম্বৰ প্ৰশ্নটো আহিছোঁ। পাগলিষ্ট হুইচ স্পৰ্ট প্লেয়াৰ ইজ কল্ড? পাগলিষ্ট বুলি কোন খেলৰ খেলুৱৈক কোৱা হয়? হকী, বক্সিং, বাস্কেটবল, ক্ৰিকেট। ইয়াৰে এনচাৰটো হ'ল বক্সিং। পাগলিষ্ট বক্সিং খেলৰ খেলুৱৈসকলক কোৱা হয়। হুইচ স্পৰ্ট প্লেয়াৰ ইজ কল্ড এ শ্বাটলাৰ? শ্বাটলাৰ বুলি কি খেলৰ খেলুৱৈক কোৱা হয়? বাস্কেটবল, ফুটবল, বেডমিণ্টন, বক্সিং। ইয়াৰে এনচাৰটো হ'ল বেডমিণ্টন। এইবাৰ নেক্সট প্ৰশ্নটো আহিছোঁ। হু ৱাজ দ্য য়ংগেষ্ট গ্ৰেণ্ড মাষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ কনিষ্ঠ গ্ৰেণ্ড মাষ্টাৰ কোন আছিল? ইয়াৰে এনচাৰটো হ'ল গুকেশ দমৰাজু। গুকেশ দমৰাজু বা চমুকৈ জি দমৰাজু ভাৰতৰ এজন দবা গ্ৰেণ্ড মাষ্টাৰ আৰু তেওঁ বিশ্বৰ তৃতীয় কনিষ্ঠতম গ্ৰেণ্ড মাষ্টাৰ আছিল আৰু ভাৰতৰ সকলোতকৈ কনিষ্ঠতম গ্ৰেণ্ড মাষ্টাৰ। তেওঁ 2024 চনৰ পাৰ্থিৱ প্ৰতিযোগিতাত জয়লাভ কৰি তেওঁ বিশ্বৰ আটাইতকৈ কনিষ্ঠতম প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হৈছিল। হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট ইন ইণ্ডিয়া? সন্তোষ ট্ৰফি, ফেডাৰেশ্যন কাপ, বিচি ট্ৰয় ট্ৰফি, ডুৰাণ্ড কাপ। ইণ্ডিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট কোনটো? ইয়াৰে এনচাৰটো হ'ল ডুৰাণ্ড ট্ৰফি।